পোনপ্ৰথমে মই দুনাই চাৰভাংবাসী লগতে BTC-বাসীলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ যাচিছোঁ। আজি হঠাতে আমাৰ ওদালগুৰি জিলা ইউথ চেলৰ অন্যতম সম্পাদক মাইকেল দৈমাৰীৰ ঘৰত সন্ধিয়া ঠিক 7:30 বজাত আহি মাইকেল দৈমাৰী ডাঙৰীয়া নথকা সময়ত তেওঁৰ পৰিবাৰ লগতে মাতৃৰ ওচৰত মানে 7-8জন ল'ৰা বাইকেদি আহি ঘৰত তেওঁলোক মানে মাইকেল দৈমাৰীৰ ওপৰত প্ৰাণৰ ভাবুকি দি যায়। এই গণতান্ত্ৰিক দেশত মানে তেওঁলোকে মন জয় কৰি মানে ৰাইজৰ পৰা ভোট দান ল'ব লাগে, এইবোৰ যে তেওঁলোকে প্ৰাণৰ ভাবুকি দিয়া কাম কৰি আছে, এইটো তেওঁলোকে ভাল কৰা নাই। তেওঁলোক মানে BPF দলৰ মানুহ আছিল, এইটো সত্য কথা। মানে অনতিপলমে আমাৰ মানে প্ৰশাসন বিভাগে এইটো বিহিত ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনালোঁ। আৰু যিসকল ব্যক্তি আহি ইয়াতে মানে মাইকেল দৈমাৰীক ভাবুকি দি গৈছিল, তেওঁলোকক মই এই স্বভাৱবিলাক, এই ভাবুকি দিয়া স্বভাৱ অনতিপলমে বন্ধ কৰিবলৈ জনোৱা হ'ল। অন্যতম ভাল নহ'ব। গণতান্ত্ৰিক দেশক তেওঁলোকে ৰাইজৰ মন জয় কৰক, ভোট দান লওক, ইয়াত কোনো আপত্তি নাই। ইয়াৰ পিছত যদি আমাৰ মানে আৰু কোনোবা ব্যক্তিকে এনেকৈ ভাবুকি প্ৰদান কৰে, তো মানে আমি প্ৰশাসনৰ জৰিয়তে তেওঁলোকৰ ওপৰত মানে বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু BPF দলৰ কৰ্মীবৃন্দই আমাৰ BPL দলৰ সদস্যসকলক কোনোবা মানে এৰিয়াত অহা যোৱা কৰোঁতেও তেওঁলোকে কেতিয়াবা ৰাস্তা বন্ধ কৰিব খোজে, দম দিয়া, এইবিলাক আইনৰ বিৰোধী কাম কৰি আছে। আমি প্ৰশাসন মানে বিভাগক অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আজি 23 তাৰিখ 33 নং দুনাই চাৰভাং সমষ্টিৰ ইউপিপিএল পাৰ্টিৰ আৰু ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী, ওৱান অফ দি ছেক্ৰেটাৰী মাইকেল দৈমাৰীৰ ঘৰত BPFৰ দুৰ্বৃত্ত কেইজনমান 7-8জনমান দুৰ্বৃত্ত আহি পেলাই মাইকেল দৈমাৰীৰ মিছেছক দম দি থৈ যায় আৰু প্ৰাণৰ ভাবুকি দি থৈ যায়। আৰু মাইকেল দৈমাৰী ইউপিপিএলৰ এজন ভাল কৰ্মী, সক্ৰিয় কৰ্মী, আৰু তেখেতে বিভিন্ন ঠাইত মেল মিটিঙত BPFৰ দুৰ্নীতিৰ বিৰুদ্ধে জনাই যায়। আৰু সেইকাৰণে তেওঁলোকক মাইকেল দৈমাৰীৰ ঘৰত আহি মাইকেল দৈমাৰীক নাপাই পেলাই মিছেছক ঘৰৰ গোটেই পৰিয়ালকে প্ৰাণে মাৰাৰ ভাবুকি দি থৈ যায়। গতিকে এইটো আমি স্পষ্টভাৱে তেওঁলোকক জনাব বিচাৰোঁ, তেওঁলোকে যাতে এনেকুৱা ধৰণৰ কাম বা তেনেকুৱা দম নিদিয়ে। আৰু বিভিন্ন গোটেই সমষ্টিতে বিভিন্ন ঠাইতে তেনেকৈ BPF দলে দম দি আছে, আৰু যাতে এনেকুৱা নকৰে তেওঁলোকক সকিয়নি দিছোঁ। আৰু যদি এনেকৈ যদি দম দি থাকে, তেনেহ'লে আমি প্ৰশাসনৰ ওচৰলৈ যাবলৈ বাধ্য হৈ যাম আৰু তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে আমি দাবী জনাম। এইটো স্পষ্ট আমাৰ কথা। নমস্কাৰ জনাইছোঁ। 33 নং দুনাই চাৰভাং সমষ্টিৰ ব্লক প্ৰেছিডেণ্ট হৈ মই এই সময়তে ক'ব বিচাৰিছোঁ, তথা এই সময়ত ততাতৈয়াকৈ আমি প্ৰেছ মিট দিয়াৰ অৰ্থতেই হ'ল, সন্ধিয়া 7:30মান বজাত মাইকেল দৈমাৰীৰ ঘৰত, যিহেতু মাইকেল দৈমাৰী নাছিলে ঘৰত, তেওঁ বাহিৰত আছিলে, তো তেওঁ ডিষ্ট্ৰিক্টৰ ইউথৰ ওৱান অফ দি ছেক্ৰেটাৰী আছিলে তেওঁ। তো আমি বিচাৰিছোঁ, যিহেতু তেওঁৰ ঘৰত আহি যিবিলাক ভামুকি দি গ'ল, এই ভামুকিৰ আমি সঁচাই দুখ পাইছোঁ। আমি পাৰ্টিৰ ফালৰ পৰা আমি দুখ পাইছোঁ। তেওঁলোকে যিটো নেকি আদৰ্শ দেখাইছে, তেওঁলোকে যি এটা স্বভাৱ দেখাইছে, যে হিটলাৰী শাসন, আমি কিন্তু হাত সাবটি নাথাকোঁ। আৰু তেওঁলোকৰ যিটো নেকি আমি দেখা পাইছোঁ, আৰু আমাৰ মাইকেল দৈমাৰীয়ে তেওঁ বিভিন্ন জাগাত আমাৰ পাৰ্টিৰ ফালৰ পৰা, যেহেতু তেওঁ ডিষ্ট্ৰিক্ট ইউথ ওৱান অফ দি অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰী হয়,
আৰু তেওঁলোকৰ যিবিলাক কাম সেইবিলাক কাম এটাও ভালকৈ হোৱা নাই। আমাৰ নন এছাৰপাং বিভিন্ন জেগাত আয়ে ঘৰ ইনকমপ্লিট হৈছে। জব কাৰ্ডবিলাক এটা পৰিয়ালত 4টা 5টাকৈ তেওঁলোকৰ ফেক একাউণ্ট আছে আৰু সেইবিলাকৰ কাৰণে তেওঁলোকে নিশ্চয় দুৰ্নীতি প্ৰকাশ পাইছে তেওঁলোকৰ। আৰু এই প্ৰকাশ পোৱাৰ কাৰণে তেওঁলোকে এই পৰিয়ালত আহি তেওঁ নথকা সময়ত তেওঁলোকৰ পৰিয়ালক দম দিছে, এনেকুৱা ভানুকি দিছে যাতে ভৱিষ্যতত দ্বিতীয়বাৰ তেওঁ যাতে তেনেকুৱা প্ৰচাৰ নকৰে, দুৰ্নীতিৰ কথা নকয়, এনেকুৱা তেওঁক মানে প্ৰচাৰ কৰিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ পৰৱৰ্তী সময়ত যদি তেওঁলোকে আকৌ তেনেকুৱা যদি অন্য লোকসকলক আমাৰ পাৰ্টীৰ কৰ্মীসকলক যদি তেনেকুৱা যদি দম দি ফুৰে, গালি দি ফুৰে, যদি ভাবুকি দিয়ে, আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ আৰু তেওঁলোকৰ ওপৰত আমি নিশ্চয় আমি বিহিত ব্যৱস্থা ল'বলৈ আমি সাজু আছোঁ। লগতে আমি ইতিমধ্যে আমি এফআইআৰ দিবলৈ আমি ৰেডি হৈছোঁ। তো আমি এইখিনি ক'ব বিচাৰোঁ তেওঁলোকৰ এই হিটলাৰী শাসন আমি নামানো। আৰু ইতিমধ্যে আমি গম পাইছোঁ বিভিন্ন জেগাত তেওঁলোকে আমাৰ কৰ্মীসকলক তেওঁলোকে ভামুকি প্ৰদান কৰি আছে। তো আমি গম পাই আছোঁ, কিন্তু আজি আমি উপায় নাপায় ততাতৈয়াকৈ কিন্তু আমি ল'বলগীয়া হয়।